নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিনাক্ষী আজি মোৰ আকৌ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ভিডিঅ'টোত কিবা ইনফৰমেশ্যন দিবলৈ বিচৰা নাই বা মানে কিবা কিহে ভাত খাইছোঁ দেখাব বিচৰা নাই, কিন্তু আজি মই ক'ব বিচাৰিছোঁ আপোনালোকক, যিহেতু খুৰীদেউভাগৰ অপাৰেশ্যনৰ ডেটটো ফিক্স হৈ গ'ল, গতিকেলৈ আপোনালোকে সকলোৱে অপাৰেশ্যনটো যাতে ছাকচেছ হয় তাৰ বাবে আশীৰ্বাদ কৰিব। আমাৰ অপাৰেশ্যন কাইলৈ হ'ব, অহা কাইলৈ মঙলবাৰে মানে তেওঁ 1 নম্বৰতে কৰিব, ৰাতিপুৱা 7টা বজাতে অ'টিত সোমোৱাব। গতিকেলৈ আপোনালোক সকলোৱে যাতে আশীৰ্বাদ কৰে অপাৰেশ্যনটো ছাকচেছ হ'বলৈ, আৰু যাতে আমি সোনকালে ইয়াৰ পৰা আৰোগ্য হৈ ঘৰলৈ উভতি যাব পাৰোঁ। তাৰে কাৰণে মই আপোনালোকৰ ওচৰত মানে আশীৰ্বাদ বিচাৰিহে আজি ভিডিঅ'টো বনাইছোঁ। গতিকেলৈ সকলোৱে আশীৰ্বাদ কৰিব, যিসকলে মোৰ ভিডিঅ'টো পাইছে চাবলৈ, সকলোৱে আশীৰ্বাদ কৰিব আপোনালোকে। একে কৈ আজি মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।